নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ পাঠশালা, মানে এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় ডাঙৰ গছডাল আজি আপোনালোকক দেখুৱাব গৈ আছোঁ। মানে পাঠশালা নহয়, ঠিক পাঠাৰকুছি পাৰ হৈ এইখিনিতে, গতিকে জালিখাটা বুলি জেগা এটাত আছে গছডাল, গতিকে আমি যাই গৈ আছোঁ। আৰু আহি আমি পাই গ'লোঁ মাটি। ইয়াতে এটা কিবা নতুন ইণ্ডাষ্ট্ৰি বনাই আছে, কিহৰ ইণ্ডাষ্ট্ৰি এইটো নাজানো বাৰু, বম ইণ্ডাষ্ট্ৰি হয়। গতিকে বোলে আমি গাঁৱৰ মাজে মাজে এনেকৈ যাই আছোঁ, মানে মেপ অন কৰি লৈছোঁ আৰু অন কৰি লৈ এনেকৈ আহি আছোঁ। আৰু মেপ অন কৰি এনেকৈ আহি আছোঁ ভিতৰে গাঁৱৰ। এইখিনি মানে হাৱেৰ পৰা এইফালেদি সোমাইছোঁ, আৰু সোমাই কিনে ৰাস্তাটো এইটো ভিউটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মজা গাঁৱৰ পৰিৱেশ, ৰাস্তাটো একদম ফিনফিনা, ভাল লাগিছে এটা। আৰু আমি আহি মোটামুটি পামেই, আৰু বহুত বেছি দূৰ নাই। এইখন দলং পালোঁ, সেই দলংখন পাৰ হৈ অলপ গ'লে আমি পাই যাম মানে মোটামুটি পাইলোৱে ধৰক। গতিকে আমি আহিছোঁ মানে মোতকৈ ডাঙৰ যদিও বয়সত, কিন্তু একেলগে থাকোঁ, গতিকে তাৰ লগত আহি গ'লোঁ। আৰু আহি আমি মোটামুটি দূৰৰ পৰা দেখা পাম আৰু। গতিকে আহি পাই গ'লোঁ। এইডাল হৈছে গছডাল, কি প্ৰকাণ্ড গছ চাওক, পূৰা মানে মেইন গছ এডাল, তাৰ পৰা বাঢ়ি গৈ তাৰমানে বহুত এলেকা এটা লৈছে। এইগাল তাতে সুধিছোঁ এজন বয়সস্থ মানুহক, সোধাতে কি গছ বুলি সোধাতে ধূপ গছ বুলি কৈছে। আৰু এইডালেই হৈছে এছিয়াৰ মানে দ্বিতীয়ডাল ডাঙৰ গছ। বৈজ্ঞানিকে আহি পৰীক্ষা নিৰীক্ষা কৰি প্ৰায় 300 বছৰ পুৰণি বুলি কৈছে। নাজানো আৰু কিমান পুৰণি, কিন্তু তাত এজন মানুহ আছিলে, মানুহজনক সুধিছোঁ, কৈছে যে তেখেতৰ জন্ম হোৱা তেখেতৰ দেউতাকৰো আগত বোলে এইডাল গছ আছে। গতিকে কিমান মোটামুটি প্ৰায় 300 বছৰ পুৰণি গছ এইডাল। আপোনালোকেও মোটামুটি নলবাৰী ডিষ্ট্ৰিক্ট বা বাক্সা ডিষ্ট্ৰিক্ট ওচৰতে পাজৰে যদি কোনোবা এনেকৈ আছে, যদি গছডাল দেখা নাই, এবাৰ যাই চাই আহিব। ভাল লাগে জেগাটোত। মন্দিৰ আছে, এটা বিষ্ণু মন্দিৰ আৰু এটা কাষত শিৱ মন্দিৰ আছে একেলগে। কিন্তু আচলতে জেগাটো বহুত বেছি সেই নাই, কিন্তু যি কি নহওক জেগাটোত যাই ভাল লাগে, আৰু উন্নত হওক। গতিকে এইডাল গাছডাল পূৰা ভিউটো চাই লওক। মই পূৰা লাগি গ'লোঁ ভিডিঅ' কৰাত, মানে ভিডিঅ' কৰি আছিলোঁ। আৰু এই গাছডালে হৈছে ওপৰৰ এই যিবিলাক ঠানিবিলাক চাবচোন, মানে কি এটা দীঘল প্ৰচেছ আচলতে। মোটামুটি প্ৰায় 1 বিঘা মাটিত গাছডাল কভাৰ কৰি আছে। এইডাল গছ আৰু ডাঙৰ হ'ব। এই ওপৰৰ ফালে চাওক, এই গছবিলাক পূৰা ঠানিবিলাক, কিন্তু ইয়াৰে এটা কি, আজিলৈকে বোলে গছত ঠানি মৰা নাই। আৰু তাত কোৱা মতে মানুহজনে ঠানি মৰাই নাই। আৰু এই চাৰিওভাগে গছ মানে ওলমি আহি একদম মাটিত লাগু হৈ আছে। তাত চব বাঁহৰ খুটা পুতি দিছে, যাতে ঠানিবিলাক মাটিত নালাগে। গাছডাল দেখি আপোনালোকৰ কিবা এটা ভাল লাগব আৰু। গতিকে একবাৰ ওচৰ পাজৰৰ মানুহখিনি চাই আহিব। বৰমা, নলবাৰী, পাঠশালাখিনিতো দেখা পাইছে, বাকী চাইডৰ মানুহবিলাকে গৈ চাই আহিব। মেপত মাৰি দিব জালিখাটা বুলি, তাতে পাই যাব। গুগল মেপত যাব, গৈ কিনে জালিখাটা বুলি মাৰি দিলে একদম মেপে লৈ যাব জেগাক লগি। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে, আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু গাছডাল। গতিকে ময়ো চালোঁ, আপোনালোককো দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যেতিয়া কোনোবা নেটখা মানুহবিলাক, আপুনি যদিতো চালাকে, আৰু কোনোবা নেটখা মানুহে দেখা পাওক বস্তুটো, চাব লগা বস্তু। ধন্যবাদ।